নমস্কাৰ, মই পূজা চুতীয়াই মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোক ভিডিঅ'টোত অলপ বেলেগ ধৰণে দেখিছে। আন দিনাৰ দৰে নহয়, আজি মেখেলা চাদৰ পিন্ধিছোঁ, কাণফুলি লগাইছোঁ, এফালে চেইন লৈছোঁ আৰু হাততো আছে, মই দেখুৱাই দিছোঁ। এয়া আজি মই এঠাইলৈ যাম। মই ইয়াৰ আগৰ ভিডিঅ'ত দেখাইছিলোঁ, ছোৱালী পলুৱাই অনা দেখাইছিলোঁ, মানে মোৰ পেহীৰ ল'ৰাটোৱে ছোৱালী পলুৱাই আনিছিলে। আৰু আজি ঘৰ উঠা আছে, যাম আমি বাগজানলৈ। বৌৰ ঘৰ বাগজানত হয়। মা আৰু দেউতাও ওলাইছে, তেওঁলোক দুজন তাত আছেগৈ, য'ৰ পৰা আমি যাম। আমাৰ ঘৰৰ পিছফালে আছে, আৰু ময়ো যাম। আপোনালোকক যিমানখিনি পাৰোঁ মই সকলোখিনি দেখুৱাই থাকিম। তাৰ নীতি নিয়মবিলাক কেনেধৰণে তেওঁলোকে পালন কৰে, নীতিবিলাকৰ ওপৰতো মই দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ পৰা কিমান মানুহ যাব, কি কথা, সকলোখিনি মই আপোনালোকক দেখুৱাম যিমান পাৰোঁ। আপোনালোকে কিন্তু মোৰ লগত শেষলৈকে থাকিব। মোৰ দেৰিয়ে হৈছে, বাকীবিলাক গ'লেই দুখন গাড়ী আগত। 4খনমান গাড়ী আগত গ'লেই আমি ট্ৰেভেলাৰতে যাম। ট্ৰেভেলাৰ লৈছে। ইমান ধুনীয়া লাগিছে। আমি আহি বাগজান পালোহি, বৌৰ ঘৰ পালোহি। আৰু এই চাৰিওফালে মই যি দেখুৱাইছোঁ আপোনালোকক, এয়া আপোনালোকৰ মনত আছেনে বাৰু? এবাৰ অগ্নিকাণ্ড বাগজানত সংঘটিত হৈছিল আৰু বৌৰ ঘৰটোৱে ফাৰ্ষ্ট জ্বলিছিল। বৌহেঁত মৰাণ সম্প্ৰদায়ৰ লোক হয়। তেওঁলোকৰ নীতি নিয়মবিলাক অলপ বেলেগ ধৰণৰ হয়। আৰু এয়া আপোনালোকে দেখিছে, তেওঁলোকে শৰাই সজাইছে। মানে এই শৰাইখন আমাৰ এইফালৰ পৰা যাব লাগিছিলে, কিন্তু আমি তেওঁলোকে যেনেদৰে শৰাই সজায় তেনেধৰণৰ শৰাই আমাৰ ভকতবিলাকে সজোৱাৰ নিয়ম তেনেকৈ নাই। আৰু আমাৰ হয়তো সজালে ভুলো হ'ব পাৰে। সেই গতিকে ইয়াৰ পৰা বস্তু লৈ যোৱা হৈছিল, যি প্ৰয়োজন আছে তাত। ধৰি লওক তামোল, পাণ আৰু কলপাত একচুৱেলি নহয়, এইবিলাক কৌপাত বুলি কয়। আৰু এইবিলাক চব আমাৰ ইয়াৰ পৰা লৈ যোৱা হৈছিল। তাত গৈ পিনি তেওঁলোকৰ ভকতে শৰাই সজাইছে। তেওঁলোকে প্ৰথমতে বাঁহৰ টঙালিৰে শৰাই আকৃতিৰে বনাই ল'লে, তাৰ ওপৰত কৌপাত দিছে, আৰু তাৰ ওপৰত এখন শৰাইত 3 গুছি পাণ আৰু 1 পোন তামোল দিছে। আৰু সেয়া কৌপাতখনেৰে বান্ধি তাৰ ওপৰত আকৌ টকৌপাত দিছে। তাৰ পাছত টঙালিৰে আকৌ সেয়া ধুনীয়াকৈ বান্ধি দিছে। তেওঁলোকে ইমান ধুনীয়াকৈ মৰাণ সম্প্ৰদায়ৰ যি নীতি নিয়ম, তেওঁলোকে ইমান ধুনীয়াকৈ পালন কৰিছে। সঁচাই দেখি খুব ভাল লাগিছে, আৰু আমি শিকিবলগীয়া কথা হয় এইবিলাক। তেওঁলোকে 3খন শৰাই টোটেল বনাইছে, আৰু ইয়াৰে 2টা ভাৰ কৰিব। এটা ভাৰ হৈছে জুৰীয়া আৰু এটা হৈছে বিজুৰীয়া। এয়া আমাৰ বৰ্তাই ভাৰখন ধৰিছে, জুৰীয়া ভাৰখন। এইফালে এখন শৰাই ধৰিছে আমাৰ পেহাই, মানে দৰাৰ দেউতাক হৈছে। য'ত সভাখন তেওঁলোকে আয়োজন কৰিছে, তালৈ এই 2খন ভাৰ লৈ যোৱা হ'ব, আমাৰ ভকতে লৈ যাব। আৰু বৰ সুন্দৰকৈ জেগাডোখৰ তেওঁলোকে আহল বহলকৈ পাতিছে, মই আপোনালোকক দেখুৱাইছোঁ। আৰু এইফালে দেখিছে, এয়া হৈছে আমাৰ গাঁৱৰে ভাইটি। ইয়াৰ ভাৰখনত লৈছে হাঁহ লৈছে। হাঁহ বোলে এযোৰকৈ হাঁহ আনিব লাগে, আমাৰ ইয়াৰ পৰা লৈ যাব লাগে। তাৰে এটা হাঁহ প্ৰথম নিছে। আপোনালোকে চাই থাককচোন কিদৰে বাকী নিয়মবিলাক পালন কৰা হয়। আপোনালোকক মই যিমান পাৰোঁ দেখুৱাই থাকিম। এয়া দেখিছে, ইমান আহল বহলকৈ তেওঁলোকে আয়োজন কৰিছে। ইফালে ভকতসকল ইয়াতে সকলোৱে বহি আছে, আৰু ইয়াত সেই 2টা ভাৰ ইয়ালৈ অনা হৈছে। বাকী আৰু ভাইটিটোৱে নিয়া হাঁহটোনো ক'লৈ নিলে, মই সেইখিনিও দেখুৱাম, আপোনালোকে চাই থাকক। এইফালে চাওক, বৌৰ ঘৰলৈ
হাঁহৰ ভাৰখন লৈ যোৱা হৈছে আৰু ভাইটিটোৱে লৈ গৈছে। ইয়াত দৰ্জা একদম পূৰা লক কৰি থৈছে। তেওঁলোকৰ ইয়াত নিয়ম হয়, অলপ নিয়মবিলাকত ধেমালি ধুমুলা চলেই হয়নে, আৰু ধেমালি কৰিলে ভাল লাগে, এইবিলাক নীতি নিয়মৰ মাজত পৰে, খুব ভাল লাগে। আৰু এয়া ভাইটি আমাৰ একদম লাজ পাই গৈছেগৈ, ইমান তেওঁলোকে জোকাৰিছে। তেওঁলোকে আমাক কৈছে, আমি যিহেতু দৰাঘৰীয়া, আমাক কৈছে যে নহয় বোলে তামোলৰ পাণ এটা প্ৰথম আগবঢ়াবলৈ কৈছে তেওঁলোকে। আমি তামোলৰ খোলা এটা দিছোঁ, কিন্তু তেওঁলোকে কৈছে যে নহয় ধুতি পিন্ধি আহিব লাগিব। এয়া মানে জমনি কৰিছে আৰু তেওঁলোকে। আৰু হাঁহটো মানে দিয়াৰ আগতে মৰ্টন বিচাৰিছে আৰু কি বিচাৰিছে আপোনালোকে নিশ্চয় চালে গম পাব। চাই থাককচোন আপোনালোকে ভিডিঅ'টো শেষৰলৈকে। মাইকে মানে খাই জানো মাইক মানে চিগাৰেট খাই জানো বিড়ি হ'ব না বিড়ি আনিছো বিড়ি মুক্তা বিড়ি আমাৰ তামোল পাণৰ টোপোলাটো লোৱাৰ পাছত তেওঁলোকৰ এটা তামোল পাণৰ টোপোলা আমাক আগবঢ়ালে। আৰু এতিয়া আমি মৰ্টন দিছোঁ আৰু তেওঁলোকে চিগাৰেটৰ এটা পেকেট বিচাৰিছে। আৰু আমিও ধেমালিতে খালি এটা মানে দুটা চিগাৰেট তাৰ পৰা আঁতৰাই পিনি পেকেট এটা দি দিছোঁ। তেওঁলোকে নহ'ব বুলি কৈছে আৰু নতুন লাগে বোলে তেওঁলোকক। এয়া ধেমালি হয় কিন্তু দেই। আমাৰ একদম ভাইটি একদম পূৰা ৰঙা বগা পৰি গৈছে এই বেচেৰাটো। আৰু এয়া চাওক তেওঁলোকে নিজৰ কথাত একদম একমত হৈ আছে যে তেওঁলোকক এটা চিগাৰেটৰ পেকেট নতুন এটা লাগিবই। আৰু আমাক একদম দৰাঘৰীয়াক পূৰা মানে তেওঁলোকে মানে দিবই লাগিব এনেকুৱা নিচিনাকৈ ধৰিছে। আৰু তেওঁলোক কিন্তু জিকি গ'ল আৰু আমি শেষত তেওঁলোকক দিবলৈ বাধ্য হৈ গ'লোঁ। আমিও অকণমান ধেমালি কৰি চালোঁ। আৰু এয়া আমি চিগাৰেটৰ এটা নতুন পেকেট তেওঁলোকক দি দিলোঁ। এতিয়া তেওঁলোকে আকৌ আৰু এটা মৰ্টনৰ পেকেট বিচাৰিছে। আৰু মৰ্টনৰ পেকেট আমি অলৰেডি ৰেডি কৰি থৈছোঁ তেওঁলোকৰ বাবে। আমিও মৰ্টনৰ পেকেট এটা তেওঁলোকক আগবঢ়াই দিলোঁ। অৱশেষত আমাৰ গেট খুলি দিলে আৰু দেই। আমি এতিয়া গৈছোঁ ভাত খাবলৈ। বাকী মাহঁত বহি আছে ভকতৰ লগত। এতিয়া মই আকৌ আহিছোঁ ভকতসকলৰ ওচৰত। আমাৰ সভাবিলাকত বিশেষকৈ প্ৰসাদ দিয়া হয়, কিন্তু তেওঁলোকৰ মই যি দেখিছোঁ সেয়া মই কৈছোঁ, হয়তো তেওঁলোকে প্ৰসাদো দিব পাৰে, মই নাজানো ভালদৰে। কিন্তু মই আজি যিটো দেখিছোঁ মানে তেওঁলোকে কৌপাতত চেনি ব্যৱহাৰ কৰিছে। সকলোকে টোপোলা হিচাপত চেনিহে তেওঁলোকে দিছে। ফালে আইতাসকলক দেখিছে ইমান ধুনীয়াকৈ বহি আছে, আৰু ইমান বয়স হোৱাৰ পাছতো তেওঁলোকে যে এখন সভালৈ আহিছে, সঁচাই ভাল লাগিছে দেখি। এইফালে আমি ভকতৰ শাৰীত বহি থকাৰ বাবে আমিও এটা টোপোলা পালোঁ, চেনি দিছে। এয়া প্ৰথম অভিজ্ঞতা, কিন্তু বৰ ভাল লাগিছে দেখি। আমি ভকতৰ লগত বহি আছোঁ। আমাৰ টোপোলা একেলগে থৈ নেকি? অঁ দি দিয়া। আৰু মোৰ টোপোলা মোৰ নাই দিয়া নি? এইটো মোৰ দিয়ে। মিতিৰৰ ঘৰৰ টোপোলা পালে দেই। কোনে কোনে পালে? এইয়া চবে পালে। কি জিৰ' চালি নিদিয়ে নি? অঁ দিয়ে। মায়ে কৈছে নিদিয়ে বুলি। ময়ো পালোঁ এইটো।
এইফালে চেনীৰ টোপোলাৰ লগতে তামোল পাণৰ টোপোলা এটা এটাও আমাক আইতাসকলে বান্ধি দিছে। ইমান সুন্দৰকৈ বান্ধিছে দেখিছে নহয়। ঔপাতত কেনেদৰে টঙালি নহয় খেৰে বান্ধি দিছে। আপোনালোকে এটা কথা মন কৰিছেনে বাৰু, আইতাসকলৰ বা বৌ বা খুৰী তেওঁলোকৰ অলপ সাজপাৰযোৰ বেলেগ ধৰণেৰে পৰিধান কৰি আহিছে। হয়, তেওঁলোকে সভাবিলাকত বোৱা মেখেলা চাদৰ পৰিধান কৰি আহে আৰু তেওঁলোকৰ পিন্ধাৰ ষ্টাইলটো অলপ বেলেগ ধৰণৰ। মানে তেওঁলোকে প্ৰথমতে মেখেলা জাতীয় এখন মেথনি মাৰি লয়, তাৰ ওপৰত ব্লাউজ, তাৰ ওপৰত চাদৰ আৰু মূৰত গামোচা মাৰে। সম্পূৰ্ণ এইযোৰ কাপোৰ তেওঁলোকে তাঁতশালত নিজে বৈ তেওঁলোকে এনেদৰে পিন্ধে। কিন্তু বিয়া বা যিকোনো বেলেগ অনুষ্ঠানত তেওঁলোকে বেলেগ চাদৰ মেখেলা পিন্ধিব পাৰে। ভাত খাই উঠি পূৰা খোজকাঢ়ি দিছোঁ আৰু তাতে মেখেলা চাদৰ, তাতে গৰম উঠিছে, তাতে ওখ চেণ্ডেল, কি ক'ম আৰু অভ্যাস নাই যে সেইটো কাৰণে বেলেগ কষ্ট পাইছোঁ। আমাৰ দৰা গাড়ী আহিলে, এইফালে দৰা বাইক, দৰা বাইক ধুনীয়া লাগিছে, হাই বুলি কৈ দিয়ক। এইফালে আমাৰ দৰা বৌয়েকে স্মাইল এটা দিব লাগে। মাহী পাহৰিছিলোৱে, মাহী ঠাই এটা কৈ দিব পাৰা নহয়, এইটো ইউটিউবত যাব নহয় ধুনীয়াকৈ। দৰা বাইক টেম্পাৰ আছে আৰু মই ভনীয়েক টেম্পাৰ আছে নেকি? তেওঁলোকৰ মতে দৰা কইনা অকণমান দেৰিকৈ আহিব লাগে। ভকতসকলৰ নিয়মবিলাক শেষ হোৱাৰ পাছতে দৰা কইনাৰ নিয়মবিলাক আৰম্ভ হ'ব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাককচোন। মইনো কি জানো। এতিয়া আগত হাঁহ দান কৰোঁতে যি নিয়ম কৰা হৈছিলে তেনেদৰে এতিয়াও সেই একেই নিয়ম কৰা হ'ব। গেট পূৰা লগাই থৈছে, বন্ধ কৰি থৈছে। আৰু এতিয়া কিন্তু আমাৰ লগত আছে দৰা কইনা। আমি তেতিয়া সেই নিয়মটো কৰোঁতে আমাৰ লগত দৰা কইনা নাছিলে। এতিয়া দৰা কইনাৰ লগত এই হাঁহটো আমি ইয়াত দিব লাগিব। আৰু বাকীখিনি চাই থাকক আপোনালোকে। ইয়াতে মই আৰু এটা কথা কওঁ, তেওঁলোকৰ পৰা মই জানিব পাৰিছোঁ যে যিকেইটা হাঁহ আমি ইয়াৰ পৰা লৈ গৈছোঁ, সেই হাঁহকেইটা দৰা কইনাৰ লগত ঘৰ উঠিবলৈ যিকেইজন মানুহ গৈছিলে তেওঁলোককহে বনাই খুৱাব। ইয়াৰ পাছত দৰা কইনাৰ লগত কিছুমান নিয়ম আছে, সেই নিয়মখিনি তেওঁলোকে কৰিব। সেয়া মই আপোনালোকক দেখুৱাব নোৱাৰিম, কাৰণ মই ট্ৰেভেলাৰত আহিছিলোঁ আৰু মাহঁতৰ লগতে মই গুচি যাম, নহ'লে বহুত দেৰিলৈকে থাকিব লাগিব। আমাৰ মা আৰু পেহী ফটোকপি মাৰি দিওঁ ৰ'বা। মেইন মানুহকেইটাক ভিডিঅ'ত উঠালে কি হ'ব আৰু ন, বেলেগ খাইছে আৰু বেলেগ খাইছে। এয়া আমাৰ বাইদেউ আচলতে কেনেকুৱা লাগিছে খাই? কাঁহী উদং কোনটো বেছি ভাল লাগিলে ৰেচিপি খাই, মাছটো নে মাংসটো? কি বহুত দুখৰ কথা নহয়, কিন্তু আপোনালোকৰ কাৰণে স্পেচিয়েল আছে, হাঁহ মাংস আছে, আমিয়ে নাপাওঁ খাবলৈ। মামিছে বেছি নেচায় একদম। সময় হ'ল 7:21 আৰু 7:21 পৰা আহি জাষ্ট ঘৰ সোমাইছোঁহি। ভাল লাগিলে তাত, আৰু খানা বহুত টেষ্টি আছিলে। বাকী দৰা কইনা তাত থাকি আহিলে, মানে আহিব চাগে ঘৰ আহি পাওঁতে 10-11 বাজিব। তেওঁলোকৰ নিয়ম মতে দৰা কইনা থাকিব লাগে, কিন্তু আমাৰ নিয়ম মতে দৰা কইনা থাকিব নালাগে। সেইকাৰণে আমাৰ নিয়ম মতে মানে তেওঁলোক গুচি আহিব। আৰু ময়ো এতিয়া একদম ভাগৰি জগৰি পূৰা কিবা হৈ গৈছোঁ। ড্ৰেছ চেঞ্জ কৰি লওঁ, তাৰপিছত আমি আকৌ দৰা ঘৰলৈ যাম, মানে মোৰ পেহী ঘৰলৈ যাম। তাত খানা আছে, বাকীডোখৰ আৰু সেইডোখৰ আৰু নেদেখাওঁগৈ আৰু। বাকী মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।